নমস্কাৰ সকলকে স্বাগতম জনালোঁ বিন্ধ্য টিভি ব্লগছলৈ। আজি আমি কাৰ্বি আংলঙৰ একা বেকা পথেৰে আমি ডিমাপুৰলৈ গৈ আছোঁ, কাৰণ আমি হংকং মাৰ্কেটত বজাৰ কৰিম আৰু নগাসকলৰ যোনটো থলুৱা খাদ্য সেইটো খাম আৰু বহুত ফূৰ্তি কৰিম। আপোনালোকে দেখিছে আমি একা বেকা পথেৰে গৈ আছোঁ আৰু ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য, দুয়োফালে গছ গছনি আছে। মোৰ আহি পালে খুবেই ভাল লাগিছে। আপোনালোকেও ইয়ালৈ আহিব পাৰে আৰু নগাসকলৰ যোনটো খাদ্য সেইটো কিন্তু খাই যাবই আৰু সেইটো খাই বহুত ভাল লাগে। আমি এবাৰ ফাৰ্ষ্ট খাম। আহকচোন এতিয়া আমি চাওঁ। ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে। আহকচোন এতিয়া আমি চাওঁ। এতিয়া বৰষুণ আহিবলৈ লৈছে আৰু আহিব নেকি। আৰু মই যে আপোনালোকক কৈছিলোঁ বৰষুণ আহিব নেকি, এয়া আহিলে আৰু ইমান ধুনীয়া লাগিছে। বৰষুণ আহোঁতেও মানে বহুত ভাল লাগিছে। প্ৰাকৃতিক ইমান ধুনীয়া সৌন্দৰ্য এটা আছে। আমি গান শুনি শুনি আহি আছোঁ। হাই, এতিয়া আমি ফুলৰ দোকান এখন পাইছোঁ আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল আছে, বহুত কালেকশ্যনছ আছে। ইমান ধুনীয়া লাগিছে ফুলবিলাক। মই ইয়াৰ পৰা এটা ফুল কিনিছোঁ, আপোনালোকে চাই যাওক। আমি বহুত কিবা কিবি বজাৰ কৰিলোঁ। মই বেগ এটাও ল'লোঁ আৰু মোৰ মাতটো এনেকুৱা চৰ্দি হৈ আছে, গা বেয়া হ'লেও আহিছোঁ। আপোনালোকে আহিব পাৰে ডিমাপুৰত। বহুত কম দামতে আমি বহুত গাল বস্তু পাইছোঁ, কাপোৰ পাইছোঁ, চেণ্ডেল পাইছোঁ আৰু ঠাণ্ডা দিনত আহিলেতো ইয়াত কম্বলো পায়। বহুত ধুনীয়া ধুনীয়া কম্বল আছে। আমি কম্বলো লৈ যাওঁ আহিলে আৰু বেগ চেগ পায়। সেইকাৰণে আমি কম দামতে পাইছোঁ যেতিয়া, সেইকাৰণে আমি বহুত বজাৰ কৰিলোঁ। সাগৰি গৈছোঁ আৰু বজাৰ কৰি পেলাই এতিয়া আমি ঘৰলৈ যাওঁ। নহয়, এতিয়া ঘৰলৈ নাযাওঁ আৰু ঘৰৰ পৰা একো খাই অহা নাই, ভোকো লাগিছে। আমি এতিয়া গৈ আছোঁ। মই খালি বেগ এটাহে লৈছোঁ, বেছিভাগ মাহঁতেই বজাৰ কৰিছে কাপোৰ কানি। মোৰো কেইটামান বস্তু ল'বলগীয়া আছে। মোৰ পেইণ্ট কালাৰ শেষ হৈছে, কালাৰ ল'বলগীয়া আছে, ব্ৰাছ ল'বলগীয়া আছে। খোজকাঢ়ি ভাগৰি গৈছোঁ, অলপ বহি লওঁ।